বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। আপুনি যদি এজন প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ বেনিফিচিয়াৰী হয় তেনেহ'লে আপোনাৰ বাবে আজিৰ ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আপোনাৰ নামটো যদি এইটো লিষ্টত থাকে তেনেহ'লে আপুনি নাপাব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকা। তো আপোনাৰ নামটো এইটো লিষ্টত আছেনে নাই, আপোনালোকে ক'ত কেনেকৈ চেক কৰিব, এইটো ভিডিঅ'ত আমি সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে চাব পাৰিব। লগতে এইটোও দেখুৱাই দিম, যদিও আপোনাৰ নামটো এইটো লিষ্টত আছে তেনেহ'লে আপুনি ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব এইটো শেষত দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো লিষ্টত আপোনাৰ নামটো আছে নে নাই ইয়াৰ বাবে আপুনি চাবলৈ হ'লে ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত মই জাষ্ট এইটো ৱেবছাইটৰ লিংকটো কপি কৰি ৰাখিছোঁ, পেষ্ট কৰি দিলোঁ, পেষ্ট কৰি চাৰ্চ কৰি দিছোঁ। চাৰ্চ কৰাৰ পিছত এনেকুৱা পেজত আহি গ'লোঁ। এইটো ৱেবছাইটৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাত গৈ ক্লিক কৰিলে ডাইৰেক্ট এইটো লিষ্টত আহি যাব। অহাৰ পিছত আপুনি ইয়াত ছিলেক্ট ষ্টেটত ক্লিক কৰি আপোনাৰ ষ্টেটটো ছিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত আপুনি আকৌ ছিলেক্ট চাব ডিষ্ট্ৰিক্টত ক্লিক কৰি আপোনাৰ চাব ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত ভিলেজটো আকৌ ছিলেক্ট কৰিব। সকলোখিনি কৰাৰ পিছত আপুনি জাষ্ট ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকুৱা পেজত আহি যাব। ইয়াৰ পৰা আপুনি জাষ্ট আধাৰ অথেণ্টিকেশ্যন ষ্টেটাছ ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা অপশ্যন দেখিবলৈ পাব। অলপ তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰি অহাৰ পিছত আপুনি আৰু কেইটা অপশ্যন দেখিবলৈ পাব। ছাকচেছফুল অথেণ্টিকেশ্যন এইটো নহয়, ইয়াত দেখিবলৈ পাইছে অথেণ্টিকেশ্যন ফেইল, চিৰিয়েল নাম্বাৰ, ফাৰ্মাৰ নেম আৰু ফাদাৰ নেম। এতিয়া কথাটো হ'ল যে ইয়াত আপোনাৰ নামটো যদি থাকে তেনেহ'লে আপুনি লাভ নকৰে PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকা। 42জন মানুহৰ নাম এইটো লিষ্টত আছে। এই 42জন মানুহে PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকাটো লাভ নকৰে। লাভ কৰিবলৈ হ'লে ইয়াত কেইটামান কাম কৰিব লাগিব। আপোনাৰ PM কিষাণৰ যিটো ষ্টেটাছ আছে সেইটো চেক কৰিব লাগিব, এলিজিবিলিটি ষ্টেটাছটো। তাতে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টখন লিংক নাথাকিব পাৰে, নাইবা আপোনাৰ লেণ্ড ছেডিং নহৈ থাকিব পাৰে আৰু EKYC নহৈ থাকিব পাৰে। ইয়াৰ তিনিওটাৰ যদি কিবা এটা নহৈ থাকে তেনেহ'লে আপোনাৰ PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকাটো নাপাব। ইয়াত যিহেতু আধাৰ অথেণ্টিকেশ্যন ফেইল দেখুৱাইছে, ইয়াত আপোনাৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হোৱা নাই, নাইবা EKYC নকৰাৰ বাবে এইটো লিষ্টত নামটো আহিব পাৰে। আপুনি এতিয়াই চেক কৰক আপোনাৰ এলিজিবিলিটি ষ্টেটাছটো। যদি কিবা নহৈ আছে তেনেহ'লে অতি সোনকালে কৰি লওক 17 নম্বৰ কিস্তিৰ টকাটো দিয়াৰ আগতে। তাৰপিছত যদি কৰি লয় তেনেহ'লে আপুনিও লাভ কৰিব 17 নম্বৰ কিস্তিৰ টকা।